নমস্কাৰ, মই অন্যতা ভিডিঅ'লৈ আপোনালোকক বহুত বহুত স্বাগতম জনালোঁ। জেগাটো দেখি অকণমান নিশ্চয় গম পাইছেই ক'লৈনো আহিছোঁ। 2022 চনৰ প্ৰথমটো পিকনিক। তাকে কিনো কওঁ, পিকনিকত আপোনালোকক অকণমান দেখাম। ঘৰতে আছোঁ যিহেতু ৰঙা নদীতে খুৱাবলৈ অহা হৈছে। চাওঁ আহক কি কৰোঁনো। আমি এই দলংখনৰ তলতে পিকনিক খোৱাটো হ'ল। জেগাডোখৰ ইমান ধুনীয়া লাগিছে চাওকচোন। এইফালে দলংখনো অকণমান দেখাই দিছোঁ। ওচৰতে গছ গছনি, নদী, পানী চব আছে। সুবিধা হ'ব, সেইটো কাৰণে দলঙৰ তলতে খোৱা হৈছে। এয়া আমাৰ চাহৰ লগত খাবৰ কাৰণে বুট তিয়াই অনা হৈছিলে। তাকে বুট ছোৱালীকেইজনীয়ে চবেই মিলি খাই আছোঁ আৰু। এতিয়া চাহ তাহ খাই লোৱা হ'ল। এতিয়া ভাত বনাবৰ কাৰণে যো-জা কৰা হৈছে। প্ৰথমেই মাংসখিনিয়ে বনাই লোৱা হৈছে। বাবুৱে বনোৱা হৈছে, কেলৈ কি বাবু পিকনিক বুলি ক'লে বনাই ভালেই পায়। আৰু সকলোবোৰ লগতে মিক্স কৰি পিনাই বনাই দিছে আৰু সোনকালেও হ'ব আৰু খাবলৈও ভাল লাগিব। বা আদা নহৰু গুচাইছহে নেকি? মাংসচোন দিলেই, মাংস দিলে আদা নহৰু গুচাইছহে। এই আমি অকণমান পানীত নমা হৈছে। পিকনিক বুলি ক'লে পানীত নমা হ'বই আৰু ন। তাকে পানীত নামি গোটেইখনে চিঞৰ বাখৰ উৎপাত কৰি আছোঁ। গোটেইখন পানীত নামি আছে। মই অকণমান পাৰলৈ উঠি আহিলোঁ, অকণমান নাওখনৰ ওচৰলৈ যাওঁ বুলি কিনে। ফটো মৰাটো ব্যস্ত, ভিডিঅ' কৰাটো ব্যস্ত ইহঁতি চব। ইফালে কুকুৰটোকো লৈ আহিছে, দেখিছে নেখাম চেঙক। সিও পানীত বেচেৰা সাঁতুৰি আহিছে। সিও ভয় কৰে ন, পানীত তেনেকৈ নমা নহয় ন নদী চদীত। 2-3 বছৰমান আহিছে বাৰু সিও, তথাপি নামিব পৰা নাই বেচেৰা। অকণমান ফুৰি আছোঁ। ফুৰি এতিয়া অকণমান তেনৰ দলঙৰ ফালে আহিছোঁ। তাতে অকণমান উঠোংগৈ, অকণমান উঠি মেলি ফুৰোংগৈ। এতিয়া তেনৰ দলংখনৰ ওপৰত উঠিলোঁ। দলংখন চাওকচোন ইমান ধুনীয়া লাগিছে। অকণমান তললৈও দেখাই দিছোঁ, পানীখিনি ইমান ধুনীয়া লাগিছে। ইপাৰ হওঁ নে নহওঁ ভাবিছোঁ, জানো হওঁ নাই। এইফালে আমি ফুৰি চাকি আহি পালোহিয়ে। ভাত চব্জি চব সকলোবোৰ হৈ গ'ল। বাবুৱে এয়া পিটিকা বনাই আছে। এইফালে আমাৰ বা একো নাই কোৱা যে কিয়? খালী বটল ধৰি আছোঁ। বনাইতো হ'লে ভাত বাৰ। ট্ৰেইন আহি আছে। ভাত খাই থাকোঁতেনে ট্ৰেইনখন পাৰ হৈ গ'ল। তাকে অকণমান দেখালোৱেই নহয়। এতিয়া ছোৱালীবোৰ ভাত খাই আছে, চবেই ইহঁতি ভাত খাই আছে। এফালেও ভাত খাই আছে। এফালে মা আৰু ভণ্টিয়ে দি আছে। সকলোৱে খাই হৈ গ'ল। এতিয়া আমিও খাই ল'ম। ভাতৰ লগত এয়া আছে মাংস, চালাড, দালি আৰু আলু পিটিকা। আমি এতিয়া ভাত খাবলৈ ল'লোঁ। হৈ গ'ল ভাত পানী চব বনাই কুনাই হৈ গ'ল। ফুৰি চাকি আহিলোঁ। এতিয়া ভাত খাবলৈ লৈছোঁ। মই ইয়াতে খাই আহোঁ। বায়ে তাতে খালে। এতিয়া আমাৰ সকলোৱে খাই বৈ হৈ গ'ল। জেগাডোখৰ অকণমান চাফা কৰি দিছে। বাবুৱে সকলোবোৰ চাফা কৰি জ্বলাই দিছে। হৈ গ'ল এতিয়া আমাৰ পিকনিক খাই। এতিয়া আমি যাওঁগৈ আৰু লৈছোঁ কিবা কিবি যি আনিছিলোঁ। এতিয়া যামগৈ। বাই বাই। আজিলৈ সামৰিলোঁ আৰু ভিডিঅ'টো ইমানতে। আমি এইবাৰ গ'লো, আহি আছনে? এইকণ দ পিছল দেই, এইকণ উঠিবলৈ পিছল। পচ পাৰিলে দেই আমাৰ পচই।